তুমি কত কি করি নকৰা হলে এই বুঢ়া বামুণৰ ভাগ্য বুলি কেনেকৈ জানিলা বুঢ়া ভকত? দ্বাৰকাৰ ইমান সাধাৰণ ঠাই নহয়। গৈ পোৱাৰ লগে লগে তোমাৰ একেবাৰে চকু টকক লাগিব। লাখ লাখ কাৰেই অচিনাকি ঠাই, ইমানবোৰ দেৱ মন্দিৰৰ মাজত জানো তুমি ঠাই বিচাৰি পাবা? পালাই এজনী বা দৌৰি ফুৰে সোমাবলৈ দিলেহে পাৰিবা। এইটো কথা কৈছা তেওঁ মৰিবলৈ থাকি দি হাৰিব নোৱাৰিবা বুঢ়া ভকত। তোমাৰ পত্ৰখনি ওলাই পৰিছে ন। মই এজন সামান্য বৈৰাগী, দ্বাৰকালে কিন্তু মই প্ৰায় গৈ থাকো। কিন্তু বুঢ়া ভকত, তোমাৰ পক্ষে ইমান দূৰ বাট অতিক্ৰম কৰি যোৱাটো কিন্তু টান হ'ব। হৰিৰ নামে নহ'লেনো সেই সাগৰৰ বুকুৰ পৰা মানিক বিচাৰি উলিয়াবলৈ মোৰ কি সাধ্য আছে? উত্তম বুঢ়া ভকত, তেন্তে ব'লা মই তোমাৰ লগতে গুৰুৰ ওচৰত সেৱা ভাগি কৰি আহোঁগৈ। ব'লা। ময়ো যাওঁ। জগন্নাথ মোক তেনেহ'লে আৰু সেই চিন্তাৰ কাৰণ তুমি বস্তু চাগে বুঢ়া বামুণৰ অৱস্থাটো চাই ব্যৱস্থা কৰি দিছা। তোমাৰ চৰণত কোটি পৰিপাত। মই যে তোমাৰ লগত ইমান দূৰ বাট অতিক্ৰম কৰি যাম, তাৰ বিনিময়ত তুমি মোক কি দিবা? যদি তোমাৰ যদি ফুটা কৰি এটা দিয়ে তেতিয়া তেনেহ'লে নালাগে বুঢ়া ভকত, তোমাৰ ভাগৰ বস্তু মোক একোকে নালাগে। যথা সময়ত মই ৰুক্মিণী আইদেউৰ পৰা বিচাৰি লওঁ। বুঢ়া ভকত, অলপ দামী নেকিহে তুমি আকৌ দেখোন ৰুক্মিণী আইদেউৰ নাম ল'লা। বুঢ়া ভকত, তুমি ৰুক্মিণী আইদেউৰ পত্ৰবাহক হ'ব পাৰা, মই সৰবজান হ'লে তোমাৰ জগৰ লাগিব নেকি বুঢ়া ভকত? তুমি তোমাক মই মোৰ সেই পেটৰ কথাও জানিছা তেতিয়া বুঢ়া ভকত, তুমি কোনোবা নিশ্চয় ঋষিমুনি এই বুঢ়াৰ হাতত চেঙেলি পৰিছে। মই তোমাক সহজতে তোমাৰ সত্য পৰিচয় সেই বুলিয়েতো ধৰা দিছো বুঢ়া ভকত। ভালদৰে এবাৰ চোৱাচোন, সেই যে কোনদিনে নৈ পাৰত দুয়োৰে একেলগে হৰিনাম গাই হৰি ভকত হৈছিলো। কৃষ্ণ হৰি ৰাম হৰি
তুই হরিনাম গাই হৰি বলা হয় ভকত নিশ্চয় আমি পলম নকৰোঁ ব'লা হৰিনাম গাই গাই তুই নিজ নতুন প্ৰভুৰ কিন্তু বুঢ়া ভকত মই হৰিনাম অকলে নাগাওঁ তুমিও কিন্তু মোৰ লগে লগে সহায় কৰিব লাগিব তুমি হৈছা কুলি আৰু মই হৈছো এই নাউৰি মই জানো পাৰিম হৰি ভকত নিশ্চয় নিশ্চয় পাৰিবা এয়া মই গাওঁ শুনাচোন হরি নামে হিয়া আছে হরি নাম বল আছে বুঢ়া ভকত হৰি নাম এ হরি নাম বিচাৰি